যাব আরে তাই কিয় নাযাব যাব না মামি মই নাযাওঁ দাদা এতিয়া আৰু মোৰ ইচ্ছা নাই পাছত মই তোৰ লগত কেতিয়াবা কাজিৰঙা চামগৈ কি কিয় কনিছে কছ হয় নাকানিবি বুলি কৈছিলা পাগলী মই আছো নহয় তই কিয় নাযাবি যাবি এতিয়া কত কিমান টকা লাগে নাই মই নাযাওঁ 100 খাবি ক কিমান লাগে মোক ক 200 টকা কি মাত্ৰ 200 টকাৰ বাবে তোৰ ইমান চকুলো ঠিক আছে মই তোক টকা দিম কেতিয়া লাগে পৰহিলৈ 100 টকা এডভান্স দিব লাগিব আৰু বাকী 100 টকা আগদিনাখন দিলেই হ'ব ঠিক আছে মই তোক পৰহিলৈ 100 টকা দিম এতিয়া জানা বিৰাট ভোক লাগিছে ভাত খাম গৈ টকা তই ক'ৰ পৰা দিবি নহয় যোৱা দুমাহমান অন্তৰংগ নামৰ আলোচনীখনৰ বাবে দুটামান গল্প লিখিছিলোঁ সেইকাৰণে কেইটামান পইচা পাম চাগে কাইলৈ আলোচনীখনৰ কাৰ্যালয়লৈ যাব লাগিব কি চাই আছ এতিয়া ভাত বাকি না বিৰাট ভোক লাগিছে অমা মোৰ কাৰণে কচু পিটিকা বনাইছ কচুটোৰ পাতত দি পিটিকা কৰি থৈছো আৰু মাটি দাইলত কাঠ আলু দিছো মাটি দালি বনাইছ বঢ়িয়া আজি দুটামান ভাত বেছি কৰিবি ব'লা প্ৰিয়া তুমি ৰৈ আছা কি অচিৰে ভোজনৰ আয়োজন চা ঐ এডাল